Question 1. Who is the writer of poetry book Bonful? কবিতাৰ পুথি বনফুলৰ লিখক কোন আছিল? A. চন্দ্ৰকুমাৰ আগৰৱালা, B. যতীন্দ্ৰনাথ দুৱৰা, C. মাধৱদেৱ, D. শ্ৰীমন্ত শংকৰদেৱ। কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰা আছিল কবিতাৰ পুথি বনফুলৰ লিখক। Question 2. Who wrote প্ৰহ্লাদ চৰিত্ৰ? প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিল? A. হেম সৰস্বতী, B. মামণি ৰয়ছম গোস্বামী, C. মাধৱ কন্দলী, and D. লক্ষ্মীনাথ বেজবৰুৱা। কাৰেক্ট এনসাৰ ইজ অপশ্যন A. হেম সৰস্বতী। হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ লিখিছিল। Question 3. Writer of first Assamese romantic poem বন কুঁৱৰী is? কোনজন কবিয়ে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বন কুঁৱৰী লিখিছিল? A. পদ্মনাথ গোহাঁই বৰুৱা, B. জ্যোতিপ্ৰসাদ আগৰৱালা, C. চন্দ্ৰকুমাৰ আগৰৱালা, D. লক্ষ্মীনাথ বেজবৰুৱা। কাৰেক্ট এনসাৰ ইজ অপশ্যন C. চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা আছিল প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বন কুঁৱৰীৰ লিখক। Question 4. When did প্ৰান্তিক মেগাজিন পাব্লিছ? প্ৰান্তিক নামৰ মেগাজিনখন কেতিয়া প্ৰকাশিত হৈছিল? A. 1981, B. 1982, C. 1985, and D. 1986. কাৰেক্ট এনসাৰ ইজ অপশ্যন A. 1981। 1981 চনত প্ৰান্তিক নামৰ মেগাজিনখন প্ৰকাশিত হৈছিল। Question 5. Who was the first Assamese translator of Ramayana? প্ৰথম ৰামায়ণৰ অসমীয়া অনুবাদক কোন আছিল? A. মাধৱদেৱ, B. মাধৱ কন্দলী, C. শ্ৰীমন্ত শংকৰদেৱ, and D. হেম বৰুৱা। কাৰেক্ট এনসাৰ ইজ অপশ্যন B. মাধৱ কন্দলী। মাধৱ কন্দলীয়ে প্ৰথম ৰামায়ণৰ সপ্তম খণ্ড অসমীয়ালৈ অনুবাদ কৰিছিল। Question 6. In which year মামণি ৰয়ছম গোস্বামী won জ্ঞানপীঠ এৱাৰ্ড? কোনটো বছৰত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিল? A. 2005, B. 2006, C. 2002, and D. 2001. কাৰেক্ট এনসাৰ ইজ অপশ্যন D. 2001। 2001 চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিল। Question 7. Who is the author of অসমীয়া সাহিত্যৰ বুৰঞ্জী? অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ অথৰ কোন? A. দেৱেন্দ্ৰনাথ বেজবৰুৱা, B. লক্ষ্মীনাথ বেজবৰুৱা, C. বিষ্ণুপ্ৰসাদ ৰাভা, D. চন্দ্ৰকুমাৰ আগৰৱালা। কাৰেক্ট এনসাৰ ইজ অপশ্যন A. দেৱেন্দ্ৰনাথ বেজবৰুৱা। দেৱেন্দ্ৰনাথ বেজবৰুৱা হ'ল অসমীয়া সাহিত্যৰ বুৰঞ্জী নামৰ গ্ৰন্থখনৰ লিখক। Question 8. What is the language of বৰগীত? বৰগীতসমূহ কি ভাষাত লিখা হৈছে? A. আছামিজ, B. বাংলা, C. ইংলিছ, and D. ব্ৰজাৱলী। কাৰেক্ট এনসাৰ ইজ অপশ্যন D. ব্ৰজাৱলী। বৰগীতসমূহ ব্ৰজাৱলী ভাষাত লিখা হৈছে। Question 9. The writer of ভক্তি ৰত্নাৱলী is? ভক্তি ৰত্নাৱলী গ্ৰন্থখনৰ লিখক হ'ল A. শ্ৰীমন্ত শংকৰদেৱ, B. মাধৱদেৱ, C. মাধৱ কন্দলী, and D. মহেন্দ্ৰ কন্দলী। কাৰেক্ট এনসাৰ ইজ অপশ্যন B. মাধৱদেৱ। মাধৱদেৱ হ'ল ভক্তি ৰত্নাৱলী গ্ৰন্থখনৰ লিখক। Question 10. When did first Assamese magazine জোনাকী পাব্লিছ? প্ৰথম অসমীয়া মেগাজিন জোনাকী কেতিয়া প্ৰকাশিত হৈছিল? A. 1885, B. 1887,
C. 1889, D. 1891. Correct answer is option C. 1889. 1889 চনত প্ৰথম অসমীয়া আলোচনী জোনাকী প্ৰকাশিত হৈছিল। Question 11. What is the first Assamese novel? প্ৰথম অসমীয়া নভেল কোনখন? A. ভানুমতী, B. জোনাকী, C. অৰুণোদয়, D. নামঘোষা। Correct answer is option A. ভানুমতী। ভানুমতী হ'ল প্ৰথম অসমীয়া নভেল। Question 12. Who is the writer of ভানুমতী? এই প্ৰথম অসমীয়া নভেল ভানুমতীৰ লিখক কোন? A. শ্ৰীমন্ত শংকৰদেৱ, B. আনন্দচন্দ্ৰ আগৰৱালা, C. পদ্মনাথ গোহাঁই বৰুৱা, D. হোমেন বৰগোহাঁই। Correct answer is option C. পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱা আছিল ভানুমতী নভেলখনৰ লিখক আৰু এই ভানুমতী নভেল আছিলে অসমৰ প্ৰথমখন অসমীয়া নভেল। What is the first novel of ৰজনীকান্ত বৰদলৈ? ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস কোনখন? A. মিৰি জীয়ৰী, B. ভানুমতী, C. কীৰ্তন ঘোষা, D. বাহী। Correct answer is option A. মিৰি জীয়ৰী। মিৰি জীয়ৰী আছিল ৰজনীকান্ত বৰদলৈ লিখা প্ৰথম উপন্যাস। Question 14. When was Assam Sahitya Sabha founded? অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠিত হৈছিল? A. 1915, B. 1916, C. 1917, D. 1918. Correct answer is option C. 1917. 1917 চনত অসম সাহিত্য সভা প্ৰতিষ্ঠিত হৈছিল। Question 15. Where was the first Assam Sahitya Sabha held? প্ৰথম অসম সাহিত্য সভা ক'ত অনুষ্ঠিত হৈছিল? A. ধুবুৰী, B. শিৱসাগৰ, C. তিনিচুকীয়া, D. বঙাইগাঁও। Correct answer is option B. শিৱসাগৰ। শিৱসাগৰত প্ৰথম অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল। Question 16. Who is the first president of Assam Sahitya Sabha? অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতিজন কোন আছিল? A. পদ্মনাথ গোহাঁই বৰুৱা, B. আনন্দৰাম বৰুৱা, C. হেমচন্দ্ৰ গোস্বামী, and D. লক্ষ্মীনাথ বেজবৰুৱা। Correct answer is option A. পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱা আছিল প্ৰথম অসম সাহিত্য সভাৰ সভাপতি।